উত্তৰ পূব কয়লাক্ষেত্ৰৰ মুকলিৰ দাবীত AJYCPৰ 3খণ্ডিয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী। মাৰ্ঘেৰিটা মহকুমাত 3 বছৰৰ পৰা বন্ধ হৈ থকা উত্তৰ পূব কয়লাক্ষেত্ৰ পুনৰ মুকলিৰ দাবীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ মাৰ্ঘেৰিটা আঞ্চলিক সমিতিয়ে লিডু কেন্দ্ৰীয় ৰংগমঞ্চত 3খণ্ডিয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সমিতিৰ কেইবা শতাধিক সদস্য উপস্থিত থাকি বিভিন্ন চৰকাৰী বিৰোধী শ্লোগানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। অসম তথা মাৰ্ঘেৰিটাৰ অৰ্থনীতি মেৰুদণ্ড স্বৰূপ মাৰ্ঘেৰিটাৰ উত্তৰ পূব কয়লাক্ষেত্ৰ উৎপাদন আৰু সৰবৰাহ 3 বছৰে সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়াৰ ফলত মাৰ্ঘেৰিটা ইয়াৰ উপকণ্ঠ অঞ্চলৰ অৰ্থনীতি সম্পূৰ্ণ প্ৰভাৱ পৰাৰ লগতে এই উদ্যোগটোৰ লগত জড়িত অস্থায়ী শ্ৰমিক ইটাভেটাৰ ব্যৱসায়ী বাণিজ্যিক প্ৰতিষ্ঠানৰ অৱস্থা পানীত হাঁহ নচৰা হৈ পৰিছে। বিভিন্ন সময়ত চৰকাৰে উদ্যোগটো মুকলি কৰাৰ বাবে প্ৰতিশ্ৰুতি দিছিল, আজিও পৰ্যন্ত কোনো পদক্ষেপ গ্ৰহণ নকৰাত আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে 3খণ্ডিয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী পৰাই চৰকাৰক দাবী জনায়। অন্যথা সংগঠনটোৱে তীব্ৰ গণতান্ত্ৰিক আন্দোলন ৰূপায়ণ কৰিব বুলি প্ৰতিবাদস্থলীৰ পৰাই সকীয়াই দিয়ে। আজি আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ মাৰ্ঘেৰিটা আঞ্চলিক সমিতিয়ে আজি আমি কেন্দ্ৰীয় ৰংগমঞ্চত আমি 3খণ্ডিয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰিছোঁ আৰু এই কাৰ্যসূচীৰ যোগেদি আমি এটা কথা স্পষ্ট কৰি দিব বিচাৰিছোঁ যে মাৰ্ঘেৰিটা সমষ্টিৰ একমাত্ৰ ৰাজহুৱা খণ্ডৰ যি উদ্যোগ কোল ইণ্ডিয়া উত্তৰ পূব কয়লাক্ষেত্ৰ, এই উত্তৰ পূব কয়লাক্ষেত্ৰ আজি প্ৰায় 2 বছৰে মৃতপ্ৰায় অৱস্থাত আছে। ইয়াত থকা জনসাধাৰণৰ কি ধৰণৰ তেখেতসকলৰ সমস্যা হৈছে, কিন্তু চৰকাৰে ইয়াত কোনো ধৰণৰ ব্যৱস্থা কৰা নাই। গতিকে আমি অসম জাতীয় যুৱ ছাত্ৰ পৰিষদে আজি দাবী জনাইছোঁ যে স্বয়ং মুখ্যমন্ত্ৰী মহোদয়ে মাৰ্ঘেৰিটাত উপস্থিত হয়। তেখেতে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত আৰু তেখেতে মুখ্যমন্ত্ৰী হোৱাৰ পাছতো মাৰ্ঘেৰিটাবাসীক যি আশ্বাস দিছিলে, এই আশ্বাস কিন্তু তেখেতে আখৰে আখৰে পালন কৰিবলৈ তেখেত ব্যৰ্থ হৈছে। গতিকে আমি অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি অনুৰোধ জনাইছোঁ, আমি দাবী জনাইছোঁ যে অতি শীঘ্ৰে এই আমাৰ উত্তৰ পূব কয়লাক্ষেত্ৰ মুকলি কৰি দিয়ক। জনসাধাৰণৰ সুবিধাৰ্থে, জনসাধাৰণৰ উন্নতিৰ কাৰণে এই উত্তৰ পূব কয়লাক্ষেত্ৰ অতি শীঘ্ৰে মুকলি কৰা আমি দাবী জনালোঁ। মাৰ্ঘেৰিটাৰ পৰা প্ৰতীক চেত্ৰীৰ ৰিপৰ্ট, দা আছাম মিনি 24।